আসসালামু আলাইকুম ওরহমতুল্লাহি ওবৰকাতুহ। আছামিজ দিনী তাবলিগ নামৰ এই চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিম জোহৰৰ নামাজৰ বিষয়ে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব, যাতে মই যেতিয়াই এনে ধৰণৰ ভিডিঅ'সমূহ আপলোড কৰোঁ ইয়াৰ জাননী আপোনালোকে অতি সহজতে পাই যায়। বন্ধু-বান্ধৱীসকল, জোহৰৰ নামাজ হ'ল 12 ৰাকাত, 4 ৰাকাত সুন্নতে মুআক্কাদা আৰু এই নামাজ পঢ়া জৰুৰী হয়। ইয়াৰ পিছত ফৰজ 4 ৰাকাত, এই ফৰজ 4 ৰাকাত পঢ়াটো বাধ্যতামূলক হয়। ইয়াৰ পিছত সুন্নতে মুআক্কাদা 2 ৰাকাত জৰুৰী হয়। ইয়াৰ পিছত 2 ৰাকাত নফল। এই নফল নামাজ যদি পঢ়ে তেন্তে সওৱাব হ'ব আৰু যদি নপঢ়ে গুনাহ নহয়। সৰ্বমুঠ জোহৰৰ নামাজ হ'ল 12 ৰাকাত। আমি ইয়াৰ পিছত শিকিম জোহৰৰ ওয়াক্তৰ বিষয়ে। দুপৰীয়া বেলি অলপ হালি যোৱাৰ পিছৰ পৰা গাৰ প্ৰকৃত ছাঁটো দুগুণ হোৱালৈকে এই ওয়াক্ত থাকে আৰু এই সময়ছোৱাৰ ভিতৰত এই নামাজ পঢ়িব পাৰিব। বন্ধু-বান্ধৱীসকল, জোহৰৰ নামাজৰ শেষৰ তসবিহটো হৈছে হুৱাল আলিয়ুল আজিম। ইয়াৰ অৰ্থটো হৈছে তেওঁৱেই সবাতোতকৈ উন্নত আৰু এই তসবিহ 100 এবাৰ পঢ়িব লাগিব। বন্ধু-বান্ধৱীসকল, জোহৰৰ সুন্নত 4 ৰাকাতৰ নিয়তটো হৈছে নাৱাইতু আন উছাল্লিয়া লিল্লাহি তাআলা আৰবা ৰাকাতে সালাতি জুহৰি সুন্নত ৰাসূলিল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতি শৰীফাতি আল্লাহু আকবৰ। আৰু যদি আৰবী ভাষাত কোনোবাই নোৱাৰে তেওঁ অসমীয়া ভাষাত কৰিলেও হ'ব। অসমীয়া ভাষাত এনেদৰে হ'ব: মই জোহৰৰ 4 ৰাকাত ৰসুলৰ সুন্নত নামাজ কাবা শৰীফৰ পিনে মুখ কৰি পঢ়িবলৈ মনস্থ কৰিলোঁ বা আৰম্ভ কৰিলোঁ। আল্লাহু আকবৰ। ইয়াৰ পিছত জোহৰৰ ফৰজ 4 ৰাকাতৰ নিয়তটো হৈছে নাৱাইতু আন উছাল্লিয়া লিল্লাহি তাআলা আৰবা ৰাকাতে সালাতি জুহৰি ফৰজুল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতি শৰীফাতি আল্লাহু আকবৰ। ইয়াৰ অসমীয়াত হৈছে মই জোহৰৰ 4 ৰাকাত আল্লাহৰ ফৰজ নামাজ কাবা শৰীফৰ পিনে মুখ কৰি পঢ়িবলৈ মনস্থ কৰিলোঁ বা আৰম্ভ কৰিলোঁ। আল্লাহু আকবৰ। বন্ধু-বান্ধৱীসকল, আমি ইয়াৰ পিছত শিকিম জোহৰৰ সুন্নত 2 ৰাকাতৰ নিয়ত। এই নিয়তটো হৈছে নাৱাইতু আন উছাল্লিয়া লিল্লাহি তাআলা ৰাকাতে সালাতিল জুহৰি সুন্নত ৰাসূলিল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতি শৰীফাতি আল্লাহু আকবৰ। ইয়াৰ অসমীয়াত হৈছে মই জোহৰৰ 2 ৰাকাত ৰসুলৰ সুন্নত নামাজ কাবা শৰীফৰ পিনে মুখ কৰি পঢ়িবলৈ মনস্থ কৰিলোঁ বা আৰম্ভ কৰিলোঁ। আল্লাহু আকবৰ। ইয়াৰ পিছত জোহৰৰ নফল 2 ৰাকাতৰ নিয়তটো হৈছে নাৱাইতু আন উছাল্লিয়া লিল্লাহি তাআলা ৰাকাতে সালাতিন নাফলি মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতি শৰীফাতি আল্লাহু আকবৰ। ইয়াক অসমীয়াত কৰিবলৈ হ'লে মই 2 ৰাকাত নফল নামাজ কাবা শৰীফৰ পিনে মুখ কৰি পঢ়িবলৈ মনস্থ কৰিলোঁ। আল্লাহু আকবৰ। বন্ধু-বান্ধৱীসকল, এয়াই আছিল জোহৰৰ নামাজৰ বিৱৰণ তথা এই জোহৰৰ নামাজৰ নিয়তসমূহ। বন্ধু-বান্ধৱীসকল, মই এইখিনিতে এটা কথা কওঁ যে মোৰ এই চেনেলটোত নামাজৰ বিষয়ে সকলো কথা বিৱৰণ কোৱা হয় বা শিকোৱা হয়। সেয়েহে আপোনালোকে নিয়মীয়াকৈ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। যদি শ্বেয়াৰ কৰে তেন্তে আপোনালোকৰ সওৱাব হ'ব, যিহেতু তেওঁলোকে নজনা কথাটো শিকিব পাৰিব।
সেয়েহে আপোনালোকে শ্বেয়াৰ কৰিলেও ইয়াৰ চোৱাবৰ ভাগ পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।